গোবিন্দ বসুমতাৰী কোনদিনৰ পৰা NDFB ৰ কেডাৰ হ'ল গোবিন্দ বসুমতাৰী NDFB প্ৰগ্ৰেছিভৰ সাধাৰণ সম্পাদক বুলি মই জানো কিন্তু সাধাৰণ সম্পাদকক আপুনি কেডাৰ বুলি কেনেকৈ কয় ট্ৰেইনিং লোৱা মানুহক কেডাৰ বুলি কয় গোবিন্দ বসুমতাৰী ট্ৰেইনিং লৈছিল নেকি কেৰেংগা বসুমতাৰী বা ৰঞ্জিত বসুমতাৰীতো ট্ৰেইনিং লোৱা নাছিল মই কৈছিলোঁ তো তেনেকাতো গোবিন্দ বসুমতাৰীও ট্ৰেইনিং লোৱা নাছিল লৈছিল নেকি ট্ৰেইনিং অলপ খবৰ চবৰ ল'বচোন মইতো নাজানো মইতো নাজানো যে গোবিন্দ বসুমতাৰী কেতিয়াবা NDFB ট্ৰেইনিং লৈছে মইতো ধীৰেন বড়ো ডাঙৰীয়াৰ লগতো কাম কৰিছোঁ তেখেতৰে প্ৰেচিডেণ্ট আছিল গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ NDFB পিৰ প্ৰেচিডেণ্ট আছিল ধীৰেন বড়ো ডাঙৰীয়া মোক নিজে কৈছে তো গোবিন্দ বুঢ়া ইয়াতো মালাবাবে ট্ৰেইনিঙত যোগদান খালামাখি কেতিয়াও ট্ৰেইনিং কৰা নাই গোবিন্দ বসুমতাৰী কেতিয়া ট্ৰেইনিং কৰিলে যোনে ট্ৰেইনিঙে কৰা নাই সেইটো মানুহ ট্ৰেইন কেডাৰ বা NDFB ৰ কেডাৰৰ দুখ দৰত কোনে বুজিব কওকচোন আপুনি AC ৰুমত বহি থাকি আপুনি খেলা হলাৰ দুখ দৰতটো বুজিব কেতিয়াবা গোবিন্দ ট্ৰেইনিং লৈছে না নাই এইটো স্পষ্টভাৱে আপুনি প্ৰশ্ন কৰকচোন এইটো নিউজ 10ক মই দায়িত্ব দিছোঁ কিন্তু ফেৰেংগা আৰু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ যেনেকৈ মই এটা মুখা ফাদিল কৰি দিছিলোঁ যে ফেৰেংগা বসুমতাৰী হ'ল 2 নম্বৰী NDFB ৰ কেডাৰ যোনে নেকি NDFB ৰ কোনো ট্ৰেইনিং লোৱা নাছিলে হয়নে নাই তাৰপিছততো NDFB ৰ বিভিন্ন ভাইসকলে আহি মিডিয়াত কৈছে ফ্ৰী আছে XYZ আছে আহি কৈছে না নাই যে হয় ফেৰেংগা ট্ৰেইনিং লোৱা নাই বুলি তো আজি দায়িত্ব দিছোঁ মই গোবিন্দ বসুমতাৰী ডাঙৰীয়া অৰিজিনেল NDFB ৰ কেডাৰ নে 2 নম্বৰী NDFB ৰ কেডাৰ এইখিনি আপুনি ক্লিয়াৰ কৰক